Auzubillahi minasyaitonirrajim. Bismillahirrahmanirrahim. Assalamualaikum warahmatullahi wabarakatuh. আশা কৰোঁ ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, লগতে বন্ধু বান্ধৱহঁতৰ ওচৰত শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক সবক সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। জান্নাত আৰু জাহান্নাম। প্ৰশ্ন: জান্নাত আৰু জাহান্নাম কি আৰু কেইখন? ইয়াৰ বাসিন্দাসকল কোন? উত্তৰ: জান্নাত আৰু জাহান্নাম মানুহৰ পাৰ্থিৱ কৃতকৰ্মৰ সলনি আখিৰাত বা পৰকালত পাবলগীয়া নিশ্চিত প্ৰতিফল। সৃষ্টিৰ নিয়ম অনুসাৰে প্ৰত্যেক ক্ৰিয়াৰে প্ৰতিক্ৰিয়া আছে। সেই অনুসাৰে মানুহে পাৰ্থিৱ জীৱনত কৰা শুদ্ধ ইমান বা বিশ্বাস আৰু নেক আমল বা ভাল কৰ্মৰ প্ৰতিফল হিচাপে আখিৰাতত পাব সুখ শান্তিৰ চিৰস্থায়ী আৱাস জান্নাত। আনহাতে অশুদ্ধ ইমান আৰু বদ আমলৰ প্ৰতিফল হিচাপে তাত পাব দুখ যন্ত্ৰণাৰ চিৰস্থায়ী আৱাস জাহান্নাম। এয়া পবিত্ৰ কোৰাণত প্ৰদত্ত আল্লাহৰ ঘোষণা আৰু ৰছুল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিয়া সংবাদ আৰু সকিয়নি। কোৰাণ হাদিছৰ বৰ্ণনা অনুসৰি জান্নাত 8খন আৰু জাহান্নাম 7খন। অস্থ জান্নাতৰ বৰ্ণনা। জান্নাতৰ প্ৰতিশ্ৰুতি দান কৰি আল্লাহে কৈছে, নিশ্চয় খোদা ভীৰু পুণ্যৱানসকলক জান্নাতৰ নন্দন কাননত প্ৰৱেশ কৰোৱা হ'ব, যাৰ তলেৰে প্ৰবাহিত স্বৰ্গীয় নিজৰা তথা স্ৰোতস্বিনী সমূহ, আৰু তেওঁলোকক কোৱা হ'ব, তোমালোক ইয়াত প্ৰৱেশ কৰা শান্তি আৰু নিৰাপত্তাৰ সৈতে আৰু ইয়াত বাস কৰা অনন্তকালৰ বাবে। কোৰাণ। 1. জান্নাতুল আদন। ই শুভ মতিৰ দ্বাৰা নিৰ্মিত। এইখনেই সৰ্বোত্তম জান্নাত। ইয়াৰ দুৱাৰ স্বৰ্ণৰ দ্বাৰা নিৰ্মিত। ইয়াৰ এটা ইটা স্বৰ্ণৰ, এটা ৰৌপ্যৰ। ইয়াৰ মাটি সুগন্ধিত অম্বৰৰ আৰু চুৰ্কি বা চিমেণ্ট মিক্সৰ। ইয়াৰ পৰা উৎপন্ন ঝৰ্ণাসমূহ অনন্য জান্নাতৰ নিম্নাংশৰে বৈ গৈছে। ইয়াত থাকিব নবী, ৰছুল, হাদী প্ৰমুখ্যে মহান মানৱসকল। 2. জান্নাতুল ফিৰদৌছ। ইয়াৰ এটা ইটা ৰূপৰ, এটা য়াকুতৰ আৰু এটা জবৰজত পাথৰৰ, আৰু ই মৃগনাভিৰ চুকিৰ দ্বাৰা নিৰ্মিত। ইয়াত থাকিব শ্বহীদ, ছিদ্দিক, দিনৰ মুবাল্লিগ, আলিম প্ৰমুখ্যে ব্যক্তিসকল। 3. দাৰুল কাৰাৰ বা মুকৰৰম। ই উজ্জ্বল সোণৰ দ্বাৰা নিৰ্মিত। ইয়াত থাকিব মুত্তাকি, মুহচিন প্ৰমুখ্যে নেককাৰসকল। 4. জাইতুন নাইম। ই উজ্জ্বল ৰূপৰ নিৰ্মিত। ইয়াত থাকিব হাজী, গাজী, দানী, জাকি প্ৰমুখ্যে ব্যক্তিসকল। 5. জান্নাতুল মাওবা। ই হালধীয়া ৰঙৰ মাৰ্জান পাথৰৰ দ্বাৰা নিৰ্মিত। ইয়াত থাকিব ধৈৰ্যশীল, সৎ, অল্পেতুষ্ট প্ৰমুখ্যে মুমিনসকল। 6. জান্নাতুল মাওৱা। ই সেউজীয়া ৰঙৰ জবৰজত পাথৰৰ দ্বাৰা নিৰ্মিত। ইয়াত ন্যায়পৰায়ণ, উদাৰ, নম্ৰ সৃষ্টিৰ সেৱকসকল থাকিব। 7. দাৰুছ ছালাম। ই লাল ৰঙৰ য়াকুত পাথৰৰ দ্বাৰা নিৰ্মিত।
ইয়াত থাকিব শান্তি ৰক্ষাকাৰী, বিবাদ কাজিয়া মীমাংসাকাৰী, বিপদগ্ৰস্তক উদ্ধাৰকাৰী প্ৰমুখ্য ব্যক্তিসকল। 8. দাৰুল জালাল বা ইল্লিন। ই শুভ্ৰ মৰউৰিদ পাথৰৰ দ্বাৰা নিৰ্মিত, সৎ চৰিত্ৰবান, পৰোপকাৰী, শাস্তিৰ পিছত মুক্তি লাভ কৰা আৰু সাধাৰণ শ্ৰেণীৰ মুছলমানসকল ইয়াত থাকিব। সপ্ত জাহান্নামৰ বৰ্ণনা। জাহান্নামৰ সপ্তধাৰ সম্পৰ্কে আল্লাহে কৈছে, নিঃসন্দেহে হুদাদ্ৰোহী পাপীবিলাকৰ শাস্তিৰ ঘাটি হৈছে জাহান্নাম, য'ত 7খন দুৱাৰ আছে আৰু প্ৰতিখন দুৱাৰৰ মাজেদি পাপীবিলাকক প্ৰৱেশ কৰোৱা হ'ব। অপৰাধীবিলাকক জাহান্নামৰ পিনে মুখ চোচৰাই নিয়া হ'ব আৰু ইবলিছৰ চৰবিলাককো তেনেকৈ নিয়া হ'ব। কোৰাণ 1:4 আল্লাহৰ অস্তিত্ব, তেওঁৰ আয়াত আৰু বাণীসমূহ যিবিলাকে অস্বীকাৰ কৰিছে, ই হ'ব সিহঁতৰ শাস্তি কেন্দ্ৰ, এয়া প্ৰজ্বলিত অগ্নিকেন্দ্ৰ। 2. লাজা। যিবিলাকে জাকাত আদায় নিদিয়ে, গৰীব দুখীয়াৰ সংস্থাপনৰ চিন্তা নকৰে, কেৱল আনক শোষণ কৰাৰ ধান্দাত থাকে, সিহঁত ইয়াত পতিত হ'ব, এয়া লেলিহান অগ্নিশিখা। 3. চক্কৰ। যিবিলাকে নামাজ ৰোজা আদায় কৰা নাই, দুনিয়াৰ জীৱনত যিবিলাক মানুহ আল্লাহ সম্পৰ্কে গাফিল আৰু উদাসীন, সেইবিলাকৰ বাবে এই জাহান্নাম। 4. জাহিম। যিবিলাকে আল্লাহ প্ৰদত্ত ইছলামৰ বিধান অমান্য কৰি স্বেচ্ছাচাৰিতাৰে চলিছে, সিহঁত ইয়াত পতিত হ'ব, এয়াও প্ৰজ্বলিত অগ্নিকুণ্ড। 5. জাহান্নাম। কাফিৰ, মুশ্বৰিক, বেদিন, ক্ষুধাদ্ৰোহী আদি শ্ৰেণীৰ লোকবিলাক ইয়াত থাকিব, এয়া এক প্ৰকাণ্ড অগ্নিকুণ্ড। 6. হাবিয়া। দুষ্কৃতিকাৰী, অপৰাধী, অসৎ প্ৰকৃতিৰ লোকবিলাক ইয়াত থাকিব, যিবিলাকৰ পাপৰ ওজন বেছি হ'ব, ই হ'ল অগ্নিভৰ্তি এটি গৰ্ত। 7. হুতামা। মিছলীয়া, গিবত আৰু বুহতানকাৰী, পৰৰ দুখ চৰ্চাকাৰী, চুগলিখোৰ আদি চৰিত্ৰহীন বৎস্বভাৱী লোকবিলাকক ইয়াত ৰখা হ'ব, এয়া আল্লাহৰ অগ্নি যি হুম হুমকৈ জ্বলি আছে। এই হুতামা দোজখৰ শাস্তিৰ ধাৰণা সম্পৰ্কে আল্লাহে এনেদৰে কৈছে, এয়া আল্লাহৰ অগ্নি যি প্ৰজ্বলিত কৰা হৈছে আৰু যাৰ উত্তাপৰ তীব্ৰতাই হৃদয় স্পৰ্শ কৰিব। অবিশ্বাসী অবাধ্য বিলাকক অগ্নিৰ স্তম্ভবোৰত বান্ধি দোজখৰ ঢাকনিৰে ঢাকি দিয়া হ'ব। কোৰাণ সূৰা হুমাজা। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ অন্য এটি বিষয়ৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। আৰু এটা জৰুৰী অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আসসালামু আলাইকুম। আল্লাহ হাফিজ।